সপোন সেইটো নহয় যিটো আপুনি টোপনিত দেখে। সপোন সেইটো হয় যিটো তাক পাবৰ কাৰণে আপোনাৰ টোপনি নাহে। আপোনাৰ সপোন কি? কোনটো সপোনে আপোনাৰ টোপনি ভাঙে, আপোনাক শুবলৈ নিদিয়ে? আপোনাৰ জীৱনৰ লক্ষ্য কি? সেয়া আপুনি নিজে নিৰ্ধাৰণ কৰিব লাগিব, আন কোনেও নোৱাৰে। নমস্কাৰ বন্ধুসকল, আছাম মটিভেটিং চেনেললৈ স্বাগতম জনালোঁ। আপুনি সফল হ'ব বিচাৰেনে? সফলতাৰ ৰাস্তাবিলাক কি জানেনে? ভাৰতৰ সন্মানীয় 11তম ৰাষ্ট্ৰপতি APJ আব্দুল কালামে কৈছিল, যদি জীৱনত সফল হ'ব বিচাৰে তেনেহ'লে 4টা ৰাস্তা পাৰ কৰিব লাগিব। তাৰে প্ৰথমটো ৰাস্তা হ'ল মহান লক্ষ্য। আপোনাৰ এটা মহান লক্ষ্য থাকিব লাগিব। লক্ষ্যৰ অবিহনে সফলতা অৰ্জন কৰিব নোৱাৰে। 2 নম্বৰটো হৈছে এই লক্ষ্য প্ৰাপ্ত কৰিবৰ কাৰণে সদায় জ্ঞান আয়ত্ত কৰিব লাগিব। জ্ঞানৰ অবিহনে জীৱনটোৱে অন্ধকাৰময়। গতিকে আমি জীৱনৰ লক্ষ্যত আগবাঢ়িব বিচাৰে তেনেহ'লে সেই লক্ষ্য পাবৰ কাৰণে জ্ঞান থাকিব লাগিব। 3 নম্বৰ, এই মহান লক্ষ্য সফলতা পাব বিচাৰে তেনেহ'লে কঠোৰ পৰিশ্ৰম কৰাৰ আপোনাৰ ক্ষমতা থাকিব লাগিব। সেইকাৰণে কঠোৰ পৰিশ্ৰমৰ বাবে সাজু হ'ব লাগে। তাৰপিছত এই সকলোবিলাক কৰাৰ পিছতো আমাৰ লগত এনেকুৱা গুণ থাকিব লাগিব সেই লক্ষ্য প্ৰাপ্ত কৰিবৰ কাৰণে। সেই গুণটো হৈছে আমাৰ ধৈৰ্য। ধৈৰ্যৰ ফলতে আমি শেষত এই মহান লক্ষ্যলৈ সফল অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপুনি যদি আপোনাৰ ভৱিষ্যতখন সলনি কৰিব বিচাৰে তেনেহ'লে আপোনাৰ অভ্যাসবোৰক সলনি কৰক। আপোনাৰ অভ্যাসবোৰে আপোনাৰ ভৱিষ্যতখন সলনি কৰি দিব। অভ্যাস আমাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেইকাৰণে আমি ভাল কামবোৰক কৰি অভ্যাসত পৰিণত কৰিব লাগে। বেয়া অভ্যাসবোৰক আমি পৰিত্যাগ কৰিব লাগে। তেতিয়া জীৱন আমাৰ সুন্দৰভাৱে আগবাঢ়িব পাৰিব। যদি জীৱনত আপুনি সুখত থাকিব বিচাৰে তেনেহ'লে এটাই মন্ত্ৰ আছে, আশা নিজৰ ওপৰত ৰাখক, অন্য ব্যক্তিৰ ওপৰত নহয়। যেতিয়া আপুনি বেছিকৈ আনৰ ওপৰত বিশ্বাস কৰিবলৈ ধৰিব তেতিয়া নিশ্চিত আপোনাৰ দুখৰ দিন নিশ্চয় ওচৰ চাপিছে। বিজেতা তেওঁ নহয় যিজনে ফেইল কৰা নাই, বিজেতা তেওঁ হয় যিজনে পৰাস্ত হোৱা নাই। বিজয় হোৱাৰ পিছতো যিজন ব্যক্তি মিচিকীয়া হাঁহি লৈ আগবাঢ়ে তেওঁ কোনেও হৰুৱাব নোৱাৰে। তেওঁৰ জয় নিশ্চিত। যদি আপুনি সূৰ্যৰ দৰে জিলিকিব বিচাৰে তেনেহ'লে সূৰ্যৰ দৰে গৰম হ'ব লাগিব। ইয়াৰ অৰ্থ এইটোৱে যে আপোনাৰ জীৱনটো যদি সুন্দৰ বনাব বিচাৰে তেনেহ'লে আপুনি কষ্ট কৰিব লাগিব, আপুনি পৰিশ্ৰম কৰিব লাগিব। কঠিনতাৰ অৰ্থ অসম্ভৱ নহয়। ইয়াৰ পূৰ্ণ অৰ্থ এইটোৱে যে আপুনি আৰু পৰিশ্ৰম কৰিব লাগিব, কষ্ট কৰিব লাগিব। মানুহৰ জীৱনত কঠিনতা হোৱা বহুতেই প্ৰয়োজন, কিয়নো কঠিনতাৰ অবিহনে সফলতাৰ আনন্দ ল'ব নোৱাৰে। যেতিয়া আপোনাৰ কঠিনতা আহিব, সমস্যা আহিব, তাক সমাধানৰ বাবে আপুনি জীৱনটো সংঘৰ্ষ কৰিব আৰু তেতিয়াই আপুনি ভিতৰৰ পৰা মজবুত বনিব আৰু সফলতালৈ আগবাঢ়িব। পানীৰ মূল্য তেওঁ বুজি পায় যিজনে বহুত পিয়াহ লাগি থাকে, আৰু আহাৰৰ প্ৰয়োজন তেওঁহে বুজি পায় যিজনে পেটৰ ভোক সৰুৰে পৰা সন্মুখীন হৈ আহিছে। ঠিক তেনেদৰে সফলতা তেওঁ বুজি পায় যিজনে তাক কষ্ট কৰি প্ৰাপ্ত কৰিছে। তেওঁহে সেই সফলতাক গভীৰভাৱে সুখ অনুভৱ কৰিব পাৰিব যিজনে কষ্টৰে পৰিশ্ৰম কৰি সফল অৰ্জন কৰিছে। তেওঁৰ ঠাইত যদি বেলেগ এজন ব্যক্তিক ৰাখিলেও সেই মানুহজনৰ সুখ দুখক অনুভৱ কৰিব নোৱাৰে। সেই কথা সদায় মনত ৰাখিবা যে যেতিয়া আপুনি আপোনাৰ লক্ষ্যলৈ আগবাঢ়িব তেতিয়া বিফলতাৰো সন্মুখীন হ'ব লাগিব। বহুতো আপোনাৰ ভুল ত্ৰুটি হ'ব। এই সকলোবোৰক নিজে স্বীকাৰ কৰি ল'ব। যেতিয়া আপুনি নিজে স্বীকাৰ কৰি ল'ব তেতিয়া আপোনাৰ সফলতালৈ নতুন এটা ৰাস্তা উলকাব। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰি দিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ পৰা নেক্সট ভিডিঅ' বনাত মোৰ উৎসাহ পাব। এই চেনেলখন ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰিব বুলি আপোনালোকলৈ আশা ৰাখিলোঁ। আপোনালোকৰ জীৱনটো সুন্দৰ হওক, সুস্বাস্থ্য হওক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই হোম।